হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই বনাবলৈ ওলাইছোঁ আজি খিচিৰি। তাৰ কাৰণে লৈছোঁ শুকান উৰহি গুটি, ওখ চাউল, 1.5 পোৱা ওখ চাউল লৈছোঁ মই, আৰু এনেকৈ 1 পোৱামান উৰহি গুটি হয় বা তাৰ কাৰণে আৰু লৈছোঁ বালিখিনিত মই গুটিখিনি ভাজি লৈছোঁ। গুটিখিনি ভাজোঁতে গেছ বহুত লেতেৰা হয়। আপোনালোকৰ চৌকা আছে যদি বাহিৰত চৌকাত ভাজিব, নহ'লে ষ্ট'ভত ভাজিব। বহুত গেছ লেতেৰা হয়। উৰহি গুটিখিনি ভাজি পেলাই মই এতিয়া চালনী এখন পাতি পেলাই তাতে চালি ল'ম। এয়া চালি লৈছোঁ। ইয়াৰ পিছত লৈছোঁ চাউলখিনিত মই এতিয়া নিমখ অকণ সানি পেলাই আৰু অকণ পানী দি সানি 5 মিনিট সময়ৰ কাৰণে থৈ দিম মই। এইখিনি হোৱালৈকে মই উৰহি গুটিখিনি বাকলি এৰাই ল'ম। মই চালনীত আছিল কাৰণে চালনী দিয়ে লৈছোঁ। তলত ডলা এটা পাতি লৈছোঁ। আপোনালোকে ডলা পাতি ল'ব পাৰে। পটা গুটিটো দি পেলাই মই বাকলিটো এৰাই লৈছোঁ। এই দেখিছে বাকলি এৰাই আহিছে, কিন্তু গৰমেই বাকলিখিনি এৰাব লাগিব, ঠাণ্ডা হ'লে এৰাব নোৱাৰি। তো মই এয়া চাফা কৰি ল'লোঁ গোটেইখিনি বাকলি। চাফা কৰি মাছো ৰেড লৈ ল'লোঁ। এতিয়া সানি থোৱা চাউলখিনিও ভাজি লৈছোঁ। এইখিনি টাৱা এটা পাতি ভাজি লৈছোঁ। এইখিনি ভালকৈ ভাজি ল'ব লাগিব। ভাজা মোৰ হৈ গ'ল। এতিয়া মূৰখিনি উলিয়াই ল'লোঁ চৰিয়া এটাতে। আৰু ইয়াৰ কাৰণে মই কুহুমীয়া গৰম পানী কৰি ইয়াতে 2 মিনিট সময়ৰ কাৰণে চাউলখিনি মই তিয়াই থ'ম। তিয়াই পেলাই পানীখিনি আকৌ টুকি বাতি এটাত থৈ দিম। আৰু এইফালে উৰহি গুটিখিনিত মই পানী দি দিছোঁ। এইখিনি আধা ঘণ্টা সময়ৰ কাৰণে তিয়াই থ'ম। আধা ঘণ্টা হৈ গ'ল। এতিয়া তিয়াই থোৱাৰ পিছত কেনেকুৱা হৈছে দেখিছে। মই আধা ঘণ্টা সময় তিয়াই থৈ আকৌ ইয়াক ধুই লৈছোঁ। এই দেখিছে কোমল হৈ গৈছে। এইটো নখেৰে টিপিটোতে ভাঙি গ'ল। এই চাউলখিনিহে টুকি থৈ দিছিলোঁ 2 মিনিট সময় ভিজাই। এতিয়া মই আলু মটৰ লৈছোঁ। আপোনালোকে বেলেগ পাচলিও ল'ব পাৰে। খিচিৰিত যেনেকৈ পাচলি দিয়ে তেনেকৈ বন্ধাকবিও দিব পাৰে, বেলেগ পাচলি দিব পাৰে। আৰু ইয়াৰ কাৰণে লৈছোঁ মই পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া, আদা নহৰু পেষ্ট, এইফালে জিৰা গুড়ি, জলকীয়া গুড়ি, হালধি গুড়ি। এইফালে ডেক্সি এটা পাতি লৈছোঁ। তাতে তেল দি দিছোঁ। তেলটোতো পিঁয়াজ ভাজিব হ'লে তেল গৰম কৰিবই লাগিব। তেল গৰম কৰি ল'লোঁ। পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপিছত ইয়াত মছলাখিনি ঢালি দিলোঁ। আদা নহৰুখিনিও দি দিম। আদা নহৰুখিনি দি ল'লোঁ। এতিয়া মই ইয়াক ভালকৈ লৰাই ল'ম। তাৰপিছত আলু মটৰখিনি দি লৈছোঁ। মই আলু মটৰখিনি দি পেলাই 1 মিনিট সময় অকণ থৈ দিছোঁ। তাৰপিছত দিছোঁ উৰহি গুটিখিনি। তাৰপিছত ভজা চাউলখিনি দি দিলোঁ। এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া আকৌ ইয়াত দি দিছোঁ সোৱাদ অনুযায়ী নিমখ। দি লৰাই এতিয়া সিজি যোৱালৈকে পানী দি দিছোঁ। ভালকৈ সিজি যোৱালৈকে পানী দি দিছোঁ। পানী দি ভালকৈ লৰাই দি পেলাই ইয়াক এতিয়া মই ঢাকি থৈ দিম। আপোনালোকে বনাই খাই চাব কেনেকুৱা লাগে। তাৰপিছত লাষ্টত দিছোঁ মই কেঁচা জলকীয়া, ধনিয়া দি পেলাই এতিয়া ভালকৈ লৰাই ল'লোঁ। লৰাই পেলাই এতিয়া নমাই দিম। আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে জনাব। ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব। এতিয়া হৈ গ'ল।
ঠাণ্ডা বতৰত আচাৰৰ লগত খাই চাব আপোনালোকে কেনেকুৱা লাগে। থেংক ইউ ফৰ ৱাচিং।